गसाइगावआव सेड' सुपारटेन आनजाद खुंदों। गसाइगाव सदर सहरनि साखाथि अक्सिगुरिनि शंकर आजान जातीय फरायसालियाव सेड' सुपारटेन आनजाद खुंनाय जालाङो। शंकर आजान जातीय फरायसालि पद्मबिलनि बानजायनायाव नैथि बोसोरनि थाखाय सेड' सुपारटेन आनजाद खुंनाय जादों। बे आनजाद खुंनायनि गुबै जाहोना जादों गसाइगाव महकुमानि दाब दाब ओनसोलनि रोंगौथि गोनां फरायसा फरायसुलिफोरखौ बेसेन लायाजासे सोलोंथाइ होनाय आरो फरायसा फरायसुलिफोरनि गेजेराव बादायारि गोसो सोमजिहोनायनि थाखाय। नैथि बोसोरनि थाखाय खुंनाय देग्लायनि बे आनजादाव गसाइगाव महकुमानि सिङाव थानाय गोबां फरायसा फरायसुलिफोरा बाहागो लायो। মই এইখন শংকৰ আজান জাতীয় বিদ্যালয়ৰ ছেক্ৰেটাৰী পৰিচালনা কমিটি। আমি উদ্দেশ্যটো এইটোৱেই, আমাৰ বহুত ল'ৰা ছোৱালী আছে, মেধাৱী ল'ৰা ছোৱালী, তেওঁলোকক আমি বাছনি কৰাৰ কাৰণে এইটো এক্সাম কৰিছোঁ। এইটোক আমি 10জন ছাত্ৰ ছাত্ৰীক আমি কৰিম, ইয়াৰ পৰা বাছনি কৰিম। 5জন আমাৰ 6ৰ পৰা আৰু 5জন আমি 9ৰ পৰা, এইবিলাক হ'ব। এইবিলাক আমি 10জন সম্পূৰ্ণ 2 বছৰৰ কাৰণে বিনামূলীয়া শিক্ষাদান কৰিম। পাঠদান আমাৰ এই জাতীয় বিদ্যালয়ৰ পৰা হ'ব। মই গোসাইগাঁও পদ্মবিল স্থিত শংকৰ আজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ। তো আমি যিটো পৰীক্ষা পাতিছোঁ চিডিউ সুপাৰটেন, এই পৰীক্ষাৰ যোগেদি আমি মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদান কৰিম আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাৰ কাৰণে আমি চেষ্টা প্ৰকাশ কৰিছোঁ। আজি আমাৰ 100 ষ্টুডেণ্ট অংশগ্ৰহণ কৰিছে এইটো পৰীক্ষাত। এই পৰীক্ষাত যিসকল ছাত্ৰ ক্লাছ 5ৰ পৰা 6লৈ উন্নীত হ'ব আৰু 8ৰ পৰা 9লৈ উন্নীত হ'ব, তো সিহঁতৰ পৰা আমি 5জনকৈ 10জন ছাত্ৰক আমি বিনামূলীয়া শিক্ষা প্ৰদান কৰিম।